Hey guys, ইছুমম ব্লগত আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো। মঙ্গলদৈত আজি আমাৰ সেকেন্ড ডে আৰু ৰাতিপুৱা উঠিয়ে চাহ খালো। তাৰ পিছতে আমি এতিয়া ওলাই আছো মামাহঁতৰ ঘৰত যাব। ভন্টিয়ে মুখত লগোৱা ফাউন্ডেশন আৰু লগতে আইলাইনাৰ আনিম বুলি কৈছিলে, কিন্তু তাই পাহৰি থাকিলে সেই বেগটো আনিবলে আৰু সেই কাৰণে মই বাবুৰ কাৰণে যি পাউডাৰ আনিছিলো সেই পাউডাৰে মই লগাই ললো মুখত, কাৰণ উপায় নাই। আৰু লগতে অকনমান লিপষ্টিক লগাম আৰু আইশ্যাডো অকনমান, আৰু আইশ্যাডো লগোৱা ব্ৰাশো পাহৰিছো মই। লগতে ভন্টিয়েও আইলাইনাৰ আনিব পাহৰিছে। আচলতে এনেকুৱা হয় কৰবাত ফুৰিব আহিলে, কাৰণ বহুত কিবা কিবি পেকিং কৰিব লগা হয়, সেই কাৰণে পাহৰি যোৱা যায়গে বাৰু। আৰু এয়া মই আজি আঙুলিৰে লগাইছো আইশ্যাডো, আপোনালোকে নাহাহিব, উপায় নাই। সেই কাৰণে মই লগাব মন গ'ল, কাৰণ যিহেতু আইলাইনাৰো নাই আৰু একো নলগালে ভাল নালাগে। সেই কাৰণে ভাবিছো যে ড্ৰেছৰ লগত মিলাই অকনমান ৰেড কালাৰৰ আৰু লগতে গোল্ডেন লাইট গোল্ডেন কালাৰৰ আইশ্যাডো মই আঙুলিৰে তেনেকৈ লগাই ল'ম। কেতিয়াবা আপোনালোকৰ এনেকুৱা হৈ পাইছেনে বাৰু, কমেন্ট কৰিবচোন। মোৰ কিন্তু বহুত বেছি এনেকুৱা নহয়, ঘৰত থাকিলে ব্ৰাছ বা হেনেকে ব্যৱহাৰ কৰোঁ, কিন্তু ইয়াতে আজি যিহেতু পাহৰি থাকিলোঁ। আমাৰ ঘৰৰ পৰা মামাহঁতৰ ঘৰলৈ 15 মিনিট মান সময় লাগে আৰু আমি অকনমান পিছত ওলাই দিম। তো মই হোৱাইট আৰু মেৰুন কালাৰৰ তেনেকৈ প্লাজো পিন্ধিছোঁ আৰু তেনেকৈয়ে মই মিলাই আইশ্যাডো অকনমান লগাই ল'লোঁ। যোৱাবাৰ ঈদত আহোঁতেই যোৱা, সেইকাৰণে ভাবিছোঁ গৈ আহোঁ এপাক। আৰু লগতে মই এতিয়া হাইলাইট অকনমান ব্যৱহাৰ কৰিম। বৰ বিশেষ যিহেতু একো কৰা নাই, একেবাৰে চিম্পুলকৈ কৰিছোঁ আৰু হাইলাইটটো মই অকনমান ব্যৱহাৰ কৰিম। আৰু ব্ৰাছ যিহেতু নাই, গতিকে মই হাতেৰে হাইলাইটটো লাহে লাহে ব্যৱহাৰ কৰিছোঁ মিলাই। বহক দাদা, আমাৰ এইখিনি এইটো ইমান ধুনীয়া ন পৰিৱেশটো। হেই গাইজ, আমি এতিয়া মামাহঁতৰ ঘৰত যাব আহিছো আৰু ভন্টি মিষ্টাৰহঁত আহিব, কিন্তু বেটা আৰু মই ইয়াতে গাড়ীত বহি আছো। আব্বা নাযায়, বাকী আমি যাম। বেটা হেল্ল' কোৱা। হেল্ল'। আৰু কি কি পাৰো আপোনালোকক দেখাই যাম, আৰু আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব। জুচ নানাক মাত দিয়া, নানাক মাত দিয়া। না না কোৱা দিয়া, নানাক দিয়া। পৰি যাব। আৰু আমি ইয়াৰ পৰা ওলাই মাইনা দুজনীৰ কাৰণে অকনমান ড্ৰেছ কিনিব যাম। আচলতে গুৱাহাটীৰ শ্বপিং মলত আমি যোৱা নহ'ল, কাৰণ আমি অহাৰ প্লেনিং বহুত আগৰ পৰা হোৱা নাছিলে আৰু সময়ত আমি নগ'লো। সেইকাৰণে, আৰু ইয়াতো বিশাল মাৰ্কেট আছে যিহেতু নতুনকৈ খুলিছে, সেইকাৰণে ভাবিলোঁ যে মঙ্গলদৈ বিশালৰ পৰাই এইবাৰ কিনিম আৰু চাম কেনেকুৱা ইয়াৰ প্ৰডাক্টবোৰ আনিছে। সেই গতিকে এতিয়া আমি ওলাই দিম আৰু প্ৰথমতে আমি যাম বিশালত। তাৰ পৰা মাইনা দুজনীৰ কাৰণে ভন্টি আৰু মই ড্ৰেছ ল'ম আৰু তাৰপিছত মামাহঁতৰ ঘৰত যাম। আৰু এয়া হৈছে মঙ্গলদৈ বিশাল, আৰু ইয়াতে আমি মাইনা ডাঙৰজনী
5 বছৰমান হৈছে আৰু সৰু মাইনাজনী 1.5 বছৰমান হৈছে। সেই গতিকে আমি তেনেকুৱা ধৰণৰ কাপোৰ মই এই স্কাৰ্টযোৰ ল'ম ভাবিছোঁ ডাঙৰ মাইনাৰ কাৰণে আৰু সৰু মাইনাৰ কাৰণে এই ফ্ৰকটো ল'ম ভাবিছোঁ। আৰু ভণ্টিয়ে জিন্সৰ ডেনিম টপ এটা লৈছে আৰু সৰু মাইনাৰ কাৰণে ফ্ৰক লৈছে। তো আমাৰ লোৱা হৈয়ে গৈছে। এতিয়া আমি অলপ পিছত ওলাই দিম আৰু ইয়াৰে ড্ৰেছসমূহ ভালেই লাগিছে, বেয়া লগা নাই। আৰু এয়া হৈছে আমাৰ বিশালৰ তলৰ অংশ। আমি ওপৰত গৈছিলোঁ ড্ৰেছ আনিবলৈ, তো হৈ গ'ল সেইবোৰ কৰা, শ্বপিং কৰিলোঁ আৰু এতিয়া আমি মামাহঁতৰ ঘৰলৈ যাব আহিছোঁ। আৰু এয়া হৈছে মঙলদৈ টাউন, কিন্তু পূজাৰ কাৰণে হ'লেও মানুহ একেবাৰে এতিয়া কম, আগৰ দৰে নাই। আৰু আমি কৰিমচক পাইছোঁহি এতিয়া। কৰিমচকৰ পৰা যাব লাগে আমাৰ মামাহঁতৰ ঘৰলৈ। কলাইগাঁও মানে দৰং ডিষ্ট্ৰিক্টৰ কলাইগাঁও যোৱা যিটো ৰাস্তা আছে, সেই ৰাস্তাটোৰে যাব লাগে মামাহঁতৰ ঘৰলৈ। মানে ৰামহৰি বুলি এডোখৰ ঠাই আছে, সেইখিনি পাৰ হোৱাৰ পিছতেই মামাহঁতৰ ঘৰ পায়। তো এয়া হৈছে কৰিমচক আৰু কৰিমচকত মিঠাইৰ দোকান আছে ভাল দুখন। তাৰ পৰাই মামাহঁতৰ কাৰণে ভাবিছোঁ মিঠাই ল'ম আৰু প্ৰত্যেক বছৰে ইয়াৰ পৰাই লোৱা হয়। গুৱাহাটীৰ পৰা মিঠাই তেনেকৈ অনা নাযায়, কাৰণ মিঠাই ফ্ৰেছ খায়েই ভাল লাগে আৰু ইয়াৰে মিঠাই বহুত বেছি ধুনীয়াও হয়, সেইকাৰণে আমি ইয়াৰ পৰাই লৈ যাম। আৰু আমাৰ এয়া মিষ্টাৰ ৰাজা আনিব গৈছে মিঠাই, কি আনে। তাৰপিছত আমি একেবাৰে মামাৰ ঘৰলৈ গুচি যাম আৰু ক'তো তেনেকৈ নৰখোঁ। পূজা বুলি 2-এখন দোকান খুলিছে, মিঠাইৰ দোকান আৰু লগতে সৰু ল'ৰা ছোৱালী মানে বেলুন বা পুতলা তেনেকুৱা ধৰণৰ দোকানবোৰ 2-এখন খুলিছে, কিন্তু আগৰ তুলনাত বহুতেই কম। আৰু এতিয়া মামাহঁতৰ ঘৰলৈ যোৱা ৰাস্তাটোত আহি পালোঁ। এতিয়া আমি চিধা তেনেকৈ যাম আৰু বৰ বিশেষ ক'তো যাব নালাগে, চিধা গৈ থাকিলেই হ'ব। আৰু এইখিনিতেই ভাবিলোঁ আপোনালোকৰ লগত এটা কথা আজি শ্বেয়াৰ কৰোঁ। আৰু মামাহঁতৰ ঘৰত আজি অহাৰ কাৰণে ভাবিলোঁ কথাটো কৈ দিওঁ, কাৰণ আনদিনাখন কম ভাবি থাকিলেও তেনেকৈ কোৱা নহয়গৈ। আচলতে আমাৰ ঘৰৰ এটা সকলোবোৰ সদস্যৰে দুখ আছে আৰু সেইটো হৈছে আমাৰ আম্মাৰ বেমাৰ। মানে মই মোৰ ভাইটি ভণ্টি যেতিয়া একেবাৰে সৰু আছিলোঁ, 8 বছৰ 9 বছৰমান বয়স আছিলে, তেতিয়াৰ পৰাই আমাৰ আম্মাই চকুৰে দেখা নোপোৱা হৈ গৈছিলে। আগতে দেখা পোৱা আছিলে, সৰুৰ পৰাই ভাল আছিলে, দেখা পোৱাই আছিলে, কিন্তু বিয়াৰ পিছত মোৰ ভাইটি যেতিয়া সৰু আছিলে তাৰ পিছত হৈ গ'ল চকুৰ প্ৰব্লেম। আৰু এয়া মিষ্টাৰে চাওকচোন গাড়ী চলাইছে, মানে মিষ্টাৰে কৈছে যে বহুতেই হেনো ভাল লাগিছে আহি, আৰু মিষ্টাৰেও ভাল পায় মামাহঁতৰ ঘৰত আহি, আগতেও আহিছে। তো মই কৈ আছিলোঁ কি, আম্মা যে এয়া পিছফালে বহি আছে, আম্মা মোৰ ভাইটি 1.5 বছৰমান বয়সৰ পৰাই দেখা নোপোৱা হৈছিলে। সাধাৰণ ভৰিৰ বিষ হৈছিল আৰু সেই ভৰিৰ বিষৰ ইনজেকশ্যন দিয়াৰ পিছতেই তেওঁ চকুৰ পোহৰ নোহোৱা হৈ গৈছিলে। ছাইড এফেক্ট হৈছিলে সেই বেজীৰ চাগে, আৰু তাৰপিছত বহুত বেছি ট্ৰিটমেণ্ট কৰিছিলে, বাহিৰত বা গুৱাহাটীত নেত্ৰালয়ত বহুত ঠাইতেই ট্ৰিটমেণ্ট কৰিছিলে। মানে আমাৰ সৰুৰ পৰা মই ক্লাছ 5ৰ পৰা ডিগ্ৰী কমপ্লিট কৰালে আমাৰ ট্ৰিটমেণ্ট চলিয়ে আছিলে, কিন্তু চকুকেইটা ভাল নহ'লে, চকুৰ পোহৰ আৰু নাহিলে, তেওঁ দেখা নোপোৱাই হৈ থাকিল। আৰু আমাৰ ঘৰৰ সকলোৰে এইটোৱেই অন্তৰত দুখ হয় যে আমাৰ আম্মাই কেতিয়াও আমাক দেখা নাপালে। আমি এতিয়া কেনেকুৱা ধৰণৰ হয়, দেখিবলৈ কিমান ডাঙৰ হৈছোঁ, আমাক যদিও হাতেৰে টাচ কৰি চায়, কিন্তু চকু দুটাই চাব নোৱাৰে। আৰু আমি সেইকাৰণে যিমান হাঁহি থাকিলেও আমাৰ অন্তৰত সেই দুখখিনি আছে আৰু হয়তো সদায় থাকিব। আৰু আমি আধা আহি পাইছোঁ। ইয়াতেও ধানৰ খেতি কৰিছে আৰু বহুত বেছি ধানৰ খেতি হয় এই এলেকাত। সৰুতে আম্মাৰ লগত বাছত আহিছিলোঁ আৰু তেতিয়াও এনেকৈ চাইছিলোঁ, মোৰ বহুত ভাল লাগে। আৰু সেয়া আম্মা দেখা নোপোৱা কথাটোতে আমাৰ সকলোৰে অন্তৰত বহুত বেছিয়েই দুখ আছে। আৰু ভাবিলোঁ যে আজি এই কথাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আমাৰ সৰুকালিটো আম্মা হস্পিটেলতেই কটাইছিলে,
কাৰণ চকুৰে দেখা নোপোৱাৰ পিছত বহুত কিবা কিবি বেমাৰ হৈছিল। এদিন যদি এটা বেমাৰ হয় আকৌ এদিন এটা বেমাৰ, তো বেছিভাগ সময় হস্পিটেলতে আম্মা আছিলে আৰু মই ভাইটি ভণ্টিক তেনেকৈ ডাঙৰ দীঘল কৰিছিলোঁ। আৰু এই কথাখিনি আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, কাৰণ মনৰ দুখৰ কথাবোৰ ভগাই ল'লে হেনো মনটো পাতল লাগে, সেইবাবে। আৰু ফাইনেলি আমি মামাহঁতৰ ঘৰত আহিলোঁ। এয়া মামাহঁতৰ ঘৰ। বেটা এক্সাইটেড হৈ আছে, ভাবিছে যে ক'ত আহিছে। তো মই বুজাই আছোঁ যে মামাহঁতৰ মাইনা দুজনী আছে সৰু। মেও 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 এইটো মেও আহিছে দেখিছা? আৰু মামাৰ সৰু মাইনাজনীয়ে আমাৰ বেটালৈ চাই আছে, আৰু বেটাই ভাবিছে যে মোতকৈও সৰু মাইনা আছে, কাৰণ বেটাই ঘৰত সৰু মাইনা যিহেতু দেখা নাপায়। আৰু মাইনাই কি ধুনীয়াকৈ হাঁহিছে চাওকচোন। আৰু বাহিৰৰ পৰা এয়া মামাহঁতৰ ঘৰ। সেই অকণমানিটো মুৰ্গী ঘৰ হয়, আৰু এইটো পাকঘৰ হয়, আৰু সেইফালে গৰু ৰখা গোহালি। আৰু এইটোত মামাহঁত থাকে, মামা মামী আৰু সৰু মাইনা দুজনী। তো মিষ্টাৰে বেটাক লৈ বাহিৰত ফুৰি আছে। আৰু এয়া ভণ্টিহঁতে মানে পথাৰত আহিছে, মামাহঁতৰ ঘৰৰ পিছফালৰ খেতি পথাৰখন, তাত আহিছে ফটো উঠিবলৈ। কাৰণ এতিয়া খেতি এই মাটিখিনিত কৰা হোৱা নাই, সেইকাৰণে মাইনাৰ লগত, ডাঙৰ মাইনাৰ লগত আহিছে ফটো উঠিবলৈ। তো মই আৰু মিষ্টাৰ আমি দুইজনে আহিছোঁ ভণ্টিক ফটো উঠাম, লগতে আমাকো অকণমান উঠাব। আৰু বেটাই বিশেষকৈ সৰু গৰু পোৱালি, ছাগলী পোৱালি যিকেইটা আছে সেইকেইটাৰ ফ্ৰেণ্ড হৈ গৈছে, আৰু সেইকেইটাৰ লগত খেলি খুব বেছি ভাল পাইছে। এইখিনিতে এটা কথা কওঁ, নতুনকৈ যদি মোৰ চেনেলটো চাই আছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি ল'ব। তেতিয়া এনেকুৱা ধৰণৰ সকলোবোৰ ভিডিঅ' আপোনালোকে আগতীয়াকৈ পাই থাকিব আৰু চাব পাৰিব। সৰু সৰু টিকলা টিকলা। বান্ধি আছে আগু আছে। আৰু বেটাই আমাক শ্বেয়াৰ খুজি আছে, মানে শ্বেয়াৰ আনি ইয়াতে বহি ল'ব আৰু ছাগলী পোৱালিটোক খানা খুৱাব। ধুনীয়াকৈ ধৰি লৈছে আৰু তাৰপিছত খানা খুৱাই আছে, আৰু আমাক কৈ আছে যে শ্বেয়াৰ আনি দিবলৈ। আমি এতিয়া বহি আছো আৰু ভাত খাম অকণমান পিছত, অলপ পিছত ভাত খাম। বেটা পৰি গৈ পেণ্ট বেয়া হৈ গ'ল ন? বোকা লাগিলে। কি লাগিছে অলপ কোৱা। এই বৰষুণ পৰি আছিল নহয়, বোকা হৈ আছে চোতাল, পৰি গ'ল। তাক মানা কৰি আছিলো। এইটো চোৱা। তাৰপিছত তুমি পিটিলা নেকি? পিটিলো, থাপকে দিলো এটা। কথা নুশুনিলে কি কৰিম? সেইকাৰণে পিটিলা। পিছত তোমাৰ কেনেকুৱা লাগিছে ইয়াতে আহি? মজা, বিচনা পাৰি শুই থাকিব মন গৈছে। যি ধুনীয়া বতাহ দি আছে। বতাহ দিছে, কিন্তু এয়া বহুত
বৰষুণ দি আছে কেনেকৈ বিচনা পাৰিব? মাইনা আহা, আমি ভাতটো খাম, আমি ভাতটো খাম। আহা মাইনা, আমি ৰখি আছো। মাইনা যোৱা, তুমি তাতে যোৱা, ভিডিঅ'ৰ আগত আমি যোৱা, ভিডিঅ'ৰ আগত যোৱা, ৰখি আছো। যোৱা, ভিডিঅ'ৰ আগত যোৱা। ভাতটো এই খাম, ভাতটো খাম। কামোৰ কামোৰ কোৱা, কিবা কৈ আছে কোৱা, পাপাই? মোৰ কামোৰ নাম নাম এইটো আহিছে, হেন আহিছে, চোৱা, হেন হেন। মামী, ইয়াতে লোকেল মুৰ্গীৰ কিলো কিমানকৈ? ক'ত আহিছা? আমি মামাৰ ঘৰত আহিছোঁ। আমাৰ ঘৰৰ পৰা কিমান দূৰ? আধা ঘণ্টা ন? অঁ, আধা ঘণ্টা দূৰ। ইয়াতে আছে নেমুৰ পুলি, নেমু ভাত জলকীয়া বুলি কয় ন? ভাত জলকীয়া বুলি কয়। আৰু চব মান ধনিয়াটো, সেইটো ইমান ডাঙৰ হৈছে মান ধনিয়াটো এইটো। আৰু ইয়াতে তিয়হ আছে, ভোল আছে আৰু নেচেৰা একেলগে আছে। নেচেৰা আছে নেকি? দেখিব ধুনীয়া ন? আৰু এজনে আমাৰ একেবাৰে সৰু মামাৰ, এই ডাঙৰ মাইনা। লাষ্ট আমাৰ মামাৰ আৰু নাই, বিয়া নাই। লাষ্ট মামাৰ এইজনী ডাঙৰ আৰু এজনী টিকলি আছে। আৰু আমি ফাইনেলি যাব ওলাইছোঁ। এয়া মামাই আমাৰ কাৰণে চাউল বান্ধিছে, কাৰণ আমি যিমান বাৰে আহোঁ মামাই ঘৰৰ চাউল তেনেকৈ দি পঠায়। আৰু আমি ভাত পানী খালোঁ, তাৰপিছত এতিয়া যাব ওলাইছোঁ। ইয়াতেও আমি হাঁহৰ মাংসৰে ভাত খালোঁ। বাই দিয়া, বাই দিয়া, বাই দিয়া, বাই দিয়া। টু কিউটি বাইটি। আৰু মিষ্টাৰে গাড়ীখন অকণমান দূৰত ৰখাইছিলে, কিন্তু তাহাঁত গৈ উঠিলে গাড়ীত, আৰু মই এতিয়া যাম। আৰু মামা মামীহঁতে আমাক খুব বেছিয়ে মৰম কৰে। তো আমি এতিয়া আকৌ ঘৰলৈ উভতিম। আৰু মামাহঁতৰ ঘৰৰ পৰা আহি আমি মঙলদৈ টাউনত আহি পালোঁ। এতিয়া 2 এবিধ বস্তু ল'ব লগা আছে, সেইখিনি ল'ম, তাৰপিছত আমি যাম ঘৰত। তো আজিৰ ভিডিঅ'টো আছিলে এইখিনিয়েই। কেনেকুৱা লাগিলে বাৰু আজিৰ ভিডিঅ'টো চাই? আশা কৰোঁ আপোনালোক সকলোৱে ভাল পালে, আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি দিব। আৰু আকৌ এটি ভাল ভিডিঅ' লৈ লগ পোৱাৰ আশাৰে তেতিয়াহ'লে আজিলৈ বাই বাই। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।